মৰমৰ ছাত্ৰ ছাত্ৰীসকল HSLC Compartmental Examination 2022 লৈ তোমালোকক স্বাগতম জনাইছো। HSLC Compartmental Examination 2022 Subject General Mathematics or প্ৰস্তুতি হকে আজি মই তোমালোকৰ আগত আৰু 4টা চেপ্টাৰ অতি প্ৰয়োজনীয় অর্থাৎ 100% কমন কোশ্চেন তোমালোকৰ আগত আলোচনা কৰিম। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই ভিডিওটো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ যাবা আৰু যিসকল মৰমৰ ছাত্ৰ ছাত্ৰী মোৰ চেনেলত নতুনকৈ সংযোগ হৈছে আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু এনেকুৱা ধৰণৰ ভিডিও পাবলৈ বেল আইকনত ক্লিক কৰিবা। আৰু তোমালোকক কৈ থৈ দিও যে জেনাৰেল ম্যাথমেটিক্স সহ তোমালোকৰ বাকি গোটেইখিনি ইংৰাজী অসমীয়া সায়েন্স সোশিয়াল এডভান্স ম্যাথমেটিক্স হিন্দী আৰবী জিওগ্ৰাফি সংস্কৃত গোটেইখিনিৰ কোশ্চেন তোমালোকৰ আগত মই মোৰ দুটা চেনেল ইংলিছ লাৰ্নিং আসাম আৰু ম্যাথছ অসমৰ জৰিয়তে আলোচনা কৰিম। গতিকে তোমালোকে পৰীক্ষা দিয়াৰ লগে লগে সেই কোশ্চেনখিনিৰ আনসাৰ চাবলৈ নাপাহৰিবা। বলাচোন আজি মই তোমালোকৰ আগত General Mathematics Chapter 10, 11, 14 and 15 to আলোচনা কৰো। মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকৰ অহা পৰীক্ষাত বৃত্ত চেপ্টাৰটিৰ পৰা 6 নম্বৰ থাকিব। ইয়াতে 2 নম্বৰৰ এটা প্ৰশ্ন থাকিব আৰু এটা 4 নম্বৰ প্ৰশ্ন থাকিব আৰু সেই 4 নম্বৰৰ প্ৰশ্নটো অৰ থাকিব। 2 নম্বৰ প্ৰশ্নখিনি কেনেকুৱা ধৰণৰ হ'ব পাৰে মই তোমালোকৰ আগত আলোচনা কৰিছো। তাৰ পিছত মই 4 নম্বৰ প্ৰশ্নখিনি আলোচনা কৰিম। অনুশীলনী 10.1 এই 3 নম্বৰৰ প্ৰশ্নটো তোমালোকৰ অহা পৰীক্ষাত অহাৰ সম্ভাৱনা আছে। এতিয়া অনুশীলনী 10.2 MCQ 1 2 3 আৰু 4 6 4 5 6 আৰু 7 এইখিনি প্ৰশ্ন তোমালোকে 2 নম্বৰ প্ৰশ্নৰ এইখিনিৰ পৰা এটা 2 নম্বৰ প্ৰশ্ন পাবা। গতিকে এই প্ৰশ্নখিনি তোমালোকে ঘৰত ভালকৈ চাই যাবা। 4 নম্বৰৰ প্ৰশ্নৰ ভিতৰত তোমালোকে উপপাদ্য 10.1 এটা বৃত্তৰ যিকোনো বিন্দু তনা স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধ লম্ব ভেৰি ভেৰি ইম্পৰ্টেন্ট। উপপাদ্য 10.2 এটা বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান। এইটো 100% কমন কোশ্চেন তোমালোকক দিছো। এইটো আহিবই পৰীক্ষাত দুটা উপপাদ্যৰ এটা আহিবই শিওর। গতিকে 4 নম্বৰ ইয়াত তোমালোকে পাবাই। আৰু উদাহৰণ 2 এটা বহিবিন্দু টিৰ পৰা ও কেন্দ্ৰযুক্ত এটা বৃত্তলৈ টিপি আৰু টিকিউ দুডাল স্পৰ্শক টনা হল প্ৰমাণ কৰা যে এইটো ওকে। গতিকে এই তিনটাৰ পৰা আহিব। তাতকৈ বেছি তোমালোকৰ উপপাদ্য 10.2 টো এইটো ভেৰি ইজি আৰু এইটো কৰিলে 4 নম্বৰ পাবাই ওকে। ইয়াৰ পৰা আৰু তোমালোকক মই একো কৰিব নিদু। এই তিনিটা পঢ়িলে এটা পাবাই শিওর। এতিয়া চেপ্টাৰ 11 লৈ আহো। ইয়াতে মই তোমালোকক অঙ্কনৰ বিষয়ে আলোচনা কৰিম। অঙ্কন তোমালোকে ইয়াৰ পৰা 4 নম্বৰ পাবা। মই 3টা মান অঙ্কন দিম, সেই 3টা কৰিলে তোমালোকৰ এটা কমন পৰিব ওকে। উদাহৰণ 1 এটা প্ৰদত্ত ত্ৰিভুজ এবিসিৰ সদৃশকৈ এটা ত্ৰিভুজ আঁকা যাতে ইয়াৰ বাহুবোৰ এবিসি ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ 3/4 গুণৰ সমান অৰ্থাৎ স্কেল factor 3/4 very very important for your examination। আৰু উদাহৰণ তোমালোকে 2টো চাবা ওকে। অনুশীলনী 10.1 2 আৰু 5 আৰু তোমালোকে 6 নম্বৰটো ভালকৈ চাবা। 2 3 আৰু 5 6 তোমালোকে এইখিনিতে উদাহৰণ দুটা 100% ইম্পৰ্টেন্ট
তাৰ লগে লগে এই 6টা কৰিলে তোমালোকে ইয়াতে 4 পাবা গতিকে আজি বৃত্ত চেপ্টাৰত 10 আৰু ইয়াতে 4 সৰি বৃত্ত চেপ্টাৰত 6 আৰু ইয়াতে 4 টোটাল 10 নম্বৰ তোমালোকক কমন পেলাই দিলো ওকে এতে পৰিসংখ্যা চেপ্টাৰটো লৈ যোৱা পৰিসংখ্যা চেপ্টাৰত তোমালোকৰ 5 নম্বৰ আহিব তোমালোকে পৰিসংখ্যাৰ পৰা মাধ্য মধ্যমা আৰু বহুলক উলিয়াটো জানিব লাগিব যিকোনো এটা এটাকৈ শিকিবা এই তিনিটাৰ পৰা এটা তিনিটা নিয়ম শিকি গলে তিনিটা অংক হল আৰু তোমালোকে ইয়াৰ লগতে 3 নম্বৰৰ অংকটো কৰিবা ওকে 3 নম্বৰ পেজ নম্বৰ 330 উদাহৰণ 8 টো চাবা very important ওকে অনুশীলনী 14.3 ৰ 2 নম্বৰ অংকটো very important গতিকে 6টা অংক মই দিছো ওকে এই 6টাৰ পৰা তাৰ মানে কি এটা মধ্যমা মাধ্য আৰু বহুলক উলিওৱাৰ এটা নিয়ম জানিব লাগিব প্ৰতিকৰে এটা নিয়ম জানিবা আৰু এই তিনিটা এপ থকাখিনি জানিব লাগিব যদি তোমালোকে এইখিনি পাৰা ঘৰত 6টা বেছি দিয়া নাই এই 6টাৰ পৰা এটা তোমালোকৰ আহিব আৰু 5 নম্বৰ থাকিব ওকে গতিকে তোমালোকে 5 আৰু 10 15 নম্বৰ পাই গলা ওকে ঘৰত কিন্তু তোমালোকে পঢ়িবা দে নপঢ়লে আকৌ তোমালোকৰ এইখিনি অসুবিধা হে হ'ব কাৰণ তোমালোকে যেতে এবাৰ ফেল কৰিছা গতিকে এবাৰো ফেল কৰিলে তোমালোকৰ এটা মহামূল্যবান বছৰ লছ হৈ যাব আৰু তোমালোকক মই জনাব পাই সুখী হৈছো যে তোমালোকৰ আগত মোৰ এই চেনেলত বিভিন্ন ধৰণৰ HSLC এক্সামিনেশনৰ আৰু ফাৰ্স্ট ইউনিট টেষ্ট ম্যাথমেটিক্স সায়েন্সৰ বিষয়ে জিওগ্ৰাফি আদিৰ বিষয়ে ধুনীয়াকৈ আলোচনা কৰা হৈছে এডভান্সৰ বিষয়ে তোমালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি লৈ চেনেলত গৈ গোটেইখিনি ভিডিঅ চালে পাবা বিশেষকৈ মই তোমালোকৰ আগত HSLC exam 2022 question to or 2021 special question to তোমালোকে চাই যাবা দে এই কোশ্চেনৰ পৰাই কিন্তু সেম ধৰণৰ ক্যাটাগৰি প্ৰশ্ন আহিব গতিকে তোমালোকে ভয় খাব না লাগে বিন্দাস অংকখিনি কৰি যোৱা তোমালোকে বেছি ঘৰত প্ৰ্যাকটিছ কৰিব লাগিব ওকে প্ৰ্যাকটিছ কৰিলেহে তোমালোকে অংকখিনি পৰীক্ষাত অনায়াসে কৰিব পাৰিবা তাৰ পিছত তোমালোকে ইয়াতে এই যে তোমাৰ পৃষ্ঠা 332 ইয়াতে 3 মধ্যমা সমান বহুলক প্লাস 2 মাধ্য এই সূত্ৰটোৰ পৰা কেতিয়াবা এমসিকিউ দিব পাৰে হেতু তোমালোকে চাই যাবা ওকে গতিকে 5 নম্বৰ তোমালোকক দি দিলো এতিয়া লাস্ট প্ৰশ্ন লৈ আহা লাস্ট চেপ্টাৰটো লৈ আহা আজিৰ ভিডিঅ'ৰ এটো হল সম্ভাৱিতা এই সম্ভাৱিতাৰ পৰা এটা এমসিকিউ আৰু এটা 2 নম্বৰ প্ৰশ্ন থাকিব গতিকে টোটাল 3 5 6 4 টোটাল 18 আৰু 19 37 নম্বৰ মই তোমালোকক দি দিম 37 ৰ ভিতৰত তোমালোকৰ লাগে 27 গতিকে 10 নম্বৰ মই বাদে দিলো তথাপি তোমালোকৰ 27 অনায়াকে 30 অনায়াকে পাবা মই পাৰিলে তোমালোকৰ পৰীক্ষাৰ আগদিনা ইয়াৰ ওপৰত আৰু এটা ভিডিঅ বনাই দিম সেইখিনিও চাই যাবা ওকে গতিকে তোমালোকে এইখিনি চাই গলে তোমালোকৰ মই বেছি নিদিলো এইখিনিৰ পৰা 37 নম্বৰৰ পৰা 37 কমন কৰিব তোমালোকে জাস্ট ঘৰত বেছি প্ৰ্যাকটিছ কৰি যোৱা এতিয়া অনুশীলনী 15.1 লৈ আহা এই 1 নম্বৰৰ প্ৰশ্নখিনি এমসিকিউৰ আহিব পাৰে আৰু এইটো তোমালোকৰ যে 4 আৰু 5 very important এইটো এমসিকিউ হিচাপে দিবই পাঁচটা অংক হিচাপে আছে এমসিকিউ দিব ওকে গতিকে এটো হল 1 নম্বৰ প্ৰশ্ন এতে 2 নম্বৰৰ প্ৰশ্নৰ কাৰণে তোমালোকে কোশ্চেন নম্বৰ 6 8 9 তাৰ পিছত তোমালোকে 13 ওকে 13 14 চাই যাবা 19 নম্বৰ প্ৰশ্নটো চাবা ওকে 19 নম্বৰটো ইম্পৰ্টেন্ট এই উদাহৰণ 3 টো চাবা উদাহৰণ 4 টো চাবা উদাহৰণ 6 টো চাবা দে 6 টো ইম্পৰ্টেন্ট আছে উদাহৰণ 8 মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি
এই চেপ্টাৰৰ পৰা মই দিয়া অংকখিনি কৰি যোৱা আশা কৰিম তোমালোকৰ 100% অহা HSLC Compartmental Examination 2022 কমন পৰিব গতিকে তোমালোকে চিন্তা কৰিব নালাগে এই সময়ত এই মূল্যৱান সময়ত এই গৰমৰ সময়ত তোমালোকে বেছি বেছিকৈ কষ্ট কৰা চাবা তোমালোকৰ ফলবিলাক পাবা ওকে থ্যাংক ইউ ফৰ ওয়াচিং